মাৰি দিলোঁ মই হাঁহি খাই দি আহিলোঁ ভাত চবকে লগালোঁ মই লাহেকৈ মাত এতিয়া মোৰ এটা দুখৰ কাহিনী ক'ব লগা থাকিল এখেতৰ মস্ত দুখ সৰুৰ পৰা দাড়ি কেইডাল নগজিলাক কাৰণে বিৰাট দুখ বুলি শুনিছোঁ মই সেইটো এটা মোৰ দুখ আছিল আৰু লগতে মোৰ এটা মই সৰুৰ কাহিনী এটা ক'ব খুজিছিলোঁ মই আপোনালোকক শুনাওঁ মই জন্ম লোৱাৰ মই জানা হোৱাৰ পৰাই দেখিলোঁ যে মোৰ ঘৰত মোৰ বাবা 2 টকা হাজিৰা কৰে আমাক খোৱা ধোৱা কৰিব বহুত টান আমাক বহুত মানে সপ্তাহতো একদিন আমি ভাত নাপাওঁ আমাক কেঁচা কল হৈ পেলাই তাৰ বাকলি চেলাই পেলাই হেৰি কুটি মেলি পেলাই ৰান্ধি আমাক খুৱাই পেলাই ডাঙৰ দীঘল কৰিছে আমাৰ 3টা ভাই ভনী আমাক ডাঙৰ দীঘল কৰিছে তাৰে পিছত মই বেলেগৰ ঘৰত মাহত 5 টকাকৈ থাকিলোঁ বাবাই 2 টকা হাজিৰা কৰে কিন্তু মই মাহত 5 টকাকৈ থাকিলোঁ মোটামুটি 5 বছৰ থাকিলোঁ মই 5 বছৰৰ পিছত মোৰ পাছত 10 টকাকৈ বাঢ়ি গ'ল মাহে কিন্তু মই মাহত 5 টকাকৈ থাকিলোঁ আৰু এই এতিয়াৰ যুগত এইষাৰ কথা ক'ব গ'লে মানুহে তাৰমানে গান মাৰা বুলি ক'ব কিন্তু গান মাৰা নহয় আৰু আজি যেতিয়া মোৰ ইয়াৰ পৰা যেতিয়া নলবাৰীলৈকে 50 পইচা ভাড়া আছিল মোৰ বাবাই মোক গাড়ীটো নেৱা নাছিল কিন্তু মই খোজকাঢ়ি পেলাই লৈ গৈছিলোঁ মই সেই ৰাস্তা আজি মই চিনাকি হৈ পেলাই মই নিজে বহু বছৰ খোজকাঢ়িলোঁ 50 গতিকে আমি আদাৰ আমি যথেষ্ট দুখৰ কথাই শুনিলোঁ সুখৰ কথাও শুনিলোঁ দুখৰ কথাও শুনিলোঁ কিন্তু তেওঁক আচৰিত দিব লাগিব যি তেওঁ নিজে দুখীয়া কিন্তু আনক তেওঁ বহুত সহায় কৰে গতিকে আদাৰ চকটোৰ কাৰণে শুভ কামনা থাকিল আৰু আদাৰ চকটো যাতে আৰু যথেষ্ট ডাঙৰ হয় আদা যাতে আৰু যথেষ্ট উন্নত হয় মোৰ দৰে মই কৈছোঁ তোমাৰ এইবিলাক জেগা খোজকাঢ়ি পেলাই মই যাওঁ আৰু অহা জেগা কিন্তু মই সেই জেগাটো বুলি ক'লে মানুহে যে গান মাৰা বুলি কয় ইমান জেগা গেছলি নাযাওঁ খোজকাঢ়ি পেলাই মিছা বুলি কয় মানুহে এগলাখান আমাৰ আদা দাই কৈছে যে এতিয়াৰ মানুহক এগলাখান কথা ক'লেই এগলা কথা ক'লে সাধুৰ কথা বুলি কয় আচলতে সাধুৰ কথা নহয় এগলাখান চিৰসত্য কথা তেওঁ যিখিনি কথা কৈছে তেওঁ চিৰসত্য কথা কৈছে গতিকে আদাদাৰ যাতে যথেষ্ট সহায় থাকে আপোনালোকৰ আৰু সেই সহায়ৰ কাৰণে যাতে আদাদাই বাকী দিনকেইটা যাতে সুখত কটাব পাৰে আপুনি দোকানখন কৰিব 25 বছৰ হ'ল বুলি ক'লাক নেকি আপুনি হয় 25 বছৰ হ'ল গতিকে এই 25 বছৰ আপুনি যে দোকানখন কৰিলাক আপুনি মানুহটো বহুত লগ পালাক ন পালোঁ বহুত কিন্তু এটা আপোনাৰ ডাঙৰ কথা মই সুধোঁ আপুনি বেয়া নাপাব কিন্তু আপোনাৰ দাড়ি কেনে আনো সৰুৰ পৰাই নাই নেকি সৰুৰ পৰাই জন্মগতাই থাকিলে তো নহয় মই আৰু ভাবিছিলোঁ কি জানে আপুনি একদম মানে খুৰে মিলে মানে একদম হেৰি হৈ আছে আপুনি বেয়া নাপাব কথাটো আপোনাৰ দাড়ি নাই আপুনি দুটামান জমনি কওকচোন ৰাইজে চোৱা কৰি আপুনি জমনিও কৰে বুলি শুনিছোঁ মই জমনি মই 2-4টা কৰোঁ নকৰা নহয় চেৱাৰী দেৱাৰী আপুনি কয় বোলে মই শুনা পাইছোঁ আপুনি জমনি 2-4টা কৰোঁ মই ডাইলগ চাইলগ মাৰে বোলে এইটো কৈ অলপ মই ভাল পাওঁ কওকচোন বাৰু আমি শুনা এনেই মই সাধাৰণতে এটা কথা কৈছোঁ মোৰ কাষেদিটো গেল বাহ 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 মজা মজা এতিয়া বোলে সান্দা বজা কৈছে আমাৰ কাষৰ পৰা তুমি যাব লাহে লাহে গৈছি বাহ মজা দক মজা আৰু যাৱা যাৱা সুন্দৰীতে মধুৰ ঘৰক লৈ শ্ৰীকান্তৰ কঁকাল ভাংচি তাপলে চালকাৰ হৈ বাপৰে বাপ বাহ 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 হেৰে হেৰে নকৰবি হেৰে আছে চান্দি ভাতৰ পাতত মত মতলি গোটা মাহাক লৈ যাব বান্ধি মজা 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 দক আৰু মোৰ নাম চক্ৰৱৰ্তী লাগাল পাবি জ্যোতি জ্যোতি এটা আনিলো গাই ফেটা ফেটিকে যায় আনিলে দেখো গৰু নেঙুৰডাল হ'ল সৰু বাহ 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 মজা মজা আনিলো এটা পাঠি 10 লাখ মান 7 মান গাঠি আজি বাটটো আছিল খওঁ কথাগিলাখান কাৰ আগতে কওঁ ধুনীয়া ধুনীয়া মানে বাটটো হ'ল ৰবি কথাগিলাখান চবৰ আগতে কবি আপোনাৰ নামটোক লৈ কিবা আছে নেকি আপোনাৰ মোৰ নামটোক লৈ পেলাই মানে মোৰ নাম এতিয়া বৰ্তমান মোৰ আপোনাৰ নামটোতো আদা নহয় অৰিজিনেল আপোনাৰ নামটো আদা নহয় আদা নহয় আপোনাৰ অৰিজিনেল নামটো কি আমি জানিব পাৰোঁ মোৰ অৰিজিনেল নামটো হ'ল কি মোৰ মোহাম্মদ ৰিয়াজ আলী কিন্তু মোক আদা বুলি ক'লে অল ইণ্ডিয়া চিনি নাপাওঁ আদা বুলি কোৱাৰ কাৰণটো কি আদা বুলি কোৱাৰ কাৰণ মই সৰু থকা অৱস্থাত যেতিয়া মোৰ অলপ মাত ওলছিল মই বাবাক আদা আদাকে মাতিছিলোঁ মোৰ সেইটো মাতে মোৰ ৰৈ গ'ল বাবাক আদা আদা বুলি মাতিছিলে আদা আদাকে সৰুতে এই যেনে অলপ মাত ওলোৱাৰ লগে লগে চলিগিলাখান মানে সেই এটা হেৰি ৰৈ যায় না মোৰ বাবাক তাৰমানে মই আদা আদাকে মাতিছিলোঁ মাতাওঁতে চবেই আহি পেলাই বোলে আহি পেলাই কয় এই কি আদা সিও আহি পেলাই কয় কি আদা তাৰমানে যে মোৰ বাবাক আদা বুলি মাতিছিলোঁ সৰু মানে আঁঠু কৰা হেৰি সময়ত মাত ওলোৱা সময়ত মোৰ সেইটো নাম ৰৈ গ'ল হ'ব বাৰু আমি সেইখানটি কথা আৰু আপোনাৰ নামটোৰ বিষয়ে আমি গম পালোঁ মোৰ নাম আপুনি আৰু কি আপুনি অলপমান মই গম পোৱা মতে আপুনি যথেষ্ট কমেডি কৰিব পাৰে গতিকে আপুনি কি আৰু জমাব পাৰে আমাক জমে একবাৰ দেখাই দিয়ক জমনি কৰি দিয়ক আৰু এতিয়া জমনি মানে মোৰ এটা কথা কৈ থাকিলে ওলাই থাকে ওলাই থাকিব লাগিব আপোনাৰ ওলাই থাকে কিন্তু এতিয়া কথা হ'ল কি
মই কান্ধত তুলি আনিলোঁ ভাৰ, হয় হয় কিন্তু আজিৰ দিনটোৰ পৰা আছিল কি বাৰ। আৰু কথা ক'ব গ'লে বহুত আছে, কিন্তু এতিয়া অলপ চকুৰ আগত মৰিও যায় তাৰমানে বহুতকেইটা মৰি গ'ল মোৰ চকুৰ মৰি গৈছে ন আৰু বহুত বাচি উঠি মেডিকেল ভৰ্তি কৰাৰ পিছত মানে কাৰোবাৰ ঠেং ভাঙিল, কাৰোবাৰ মাথা ফালিল, এনেকুৱা মানুহ কিছুমান বাচিছিল। আজি মই ইমান বছৰে ইয়াতে বহুত সাহৰ ওপৰত থাকোঁ। আপুনি এই যে দোকানখন যে কৰি আছে, এই যিখন দোকান কৰি আছে আপুনি, মই ৰাইজক দেখুৱাইছোঁ এই দোকানখন। এই দোকানখন মই দেখুৱাইছোঁ আপোনালোকক, চাই লওক আপোনালোকে এই দোকানখন চাই লওক। বাকী আপোনাক মই সুধোঁ, এই আদাতাই যিগিলাখান কথা কয় আচলতে কথাগিলাখান বনে কয় নে সঁচা কথা কয়? সঁচা কথা কয় ন? তাৰমানে আমাৰ ৰাইজে চাবতো এইগিলাখান, গতিকে মিছা কথা ক'লেতো লাহে হ'ব। গতিকে আপোনালোকক মই এই দোকানখন দেখুৱাইছোঁ, এই দোকানখন চাই লওক। এইখন দোকানেদি মানে চলি আছে। তাৰপিছত মই মানুহটোৰ অন্তৰৰ কথা, মানুহটোৰ যিখিনি ভিতৰুৱা কথা, মানুহক সহায় কৰাৰ কথা, এই কথাখিনি মই জানিব চেষ্টা কৰিম মই মানুহটোৰ পৰাই। মানুহটো দেখা পালে কিবা মানে আচৰিত লাগে, অলপ কিবা জমনিও লাগে মানুহটোক। কিবা মানুহটোক কিবা ভাল লাগছে আৰু সেইটোৰ কাৰণে মই ৰঙীয়া কাহিয়ে মানুহটোক মই ৰখিলোঁ। আৰু এই মানুহটোৰ নামেৰে এই চকটো, এই যিটো চক, এই চকটোত আপোনাৰ এটা তেল ডিপুও হৈ আছে, যদিও চকটো সৰু তাৰমানে, কিন্তু এই চকটো আপোনাৰ আজি 25-30 বছৰ এই হাৱেৰ এইটো চক, আদাৰ চক। ইফালে ভাতকুচিৰ চক, সেইটো চাইডে ভাতকুচিৰ চকটোৰ পৰা ইফালত দেখি আপোনাৰ এইটো আদাৰ চক বুলি কয়। যিটো চক নাম আছে আদাৰ চক, আৰু সেই আদাৰ চকৰ মালিকটোৱে আছে এইটো। এই তাতে লেখাই আছে আপোনালোকে আহিলে কেতিয়াবা গম পাব, তাতে লেখাই আছে এই ৱালখনত আদাৰ চক বুলি তাতে লেখাই আছে। আৰু এই আদাৰ চকৰ মালিকটোৱে যিটো, আৰু আদাৰ চক সৃষ্টি কৰা মানুহে হৈছে এইজন। গোটেই এইজনৰ মানুহটো কথাটো আমি জানিবই লাগিব। আমি জানিব লাগিব মানে আমি জানোৱেই এই মানুহটোৰ কথাটো, কি কাৰণত আদাৰ চক নাম দিলে। তেওঁ মানুহক সহায় কৰাত তেওঁ হাৰ মানা নাই। তেওঁ মানুহক সময় দি যথেষ্ট সহায় কৰে। টকা পইচা দি সহায় কৰাটো সহায় নহয়, কিন্তু আদা বুলি ক'লোঁ দিয়ক আপোনাক মই, আদা বুলি ক'লোঁ, কিন্তু আপুনি মোৰ বয়সত ডাঙৰ হ'ব, দাদা হ'ব। আদা বুলি ক'লোঁ মই, আদা বুলি ক'লে কেম্বা শুনিতো, গতিকে আদা বুলি ক'লোঁ। গতিকে আদা দাই কিন্তু মানুহক সহায় কৰিবৰ কাৰণে পিছ পৰা নাই, মানুহক যথেষ্ট সহায় কৰে। ইয়াতে বহুত মানুহে বিপদত পৰি তেখেতে সহায় কৰে। তেখেতে পানী চানী আনি থৈ দিয়ে, কাৰণ ইয়াতে এক্সিডেণ্ট হৈ থাকে, তাৰমানে যথেষ্ট এক্সিডেণ্ট হৈ থাকে। গতিকে তেওঁৰ মনৰ কথা কিন্তু আমি জানিব দিলাক, তেওঁৰ নামটো কি কাৰণত আদা আমিও কৰাইছে, কিন্তু তেওঁৰ অৱস্থাটো খুব বেয়াই। তেওঁ কোনোমতে চলি আছে, কিন্তু তেওঁ মানুহক সহায় কৰাত তেওঁ হাৰ মানা নাই। তেওঁ মানুহক সময় দি যথেষ্ট সহায় কৰে। টকা পইচা দি সহায় কৰাটো সহায় নহয়, কিন্তু আদা বুলি ক'লোঁ দিয়ক আপোনাক মই, মানুহক যথেষ্ট সহায় কৰে। ইয়াতে বহুত মানুহে বিপদত পৰি তেখেতে সহায় কৰে। তেখেতে পানী চানী আনি থৈ দিয়ে, কাৰণ ইয়াতে এক্সিডেণ্ট হৈ থাকে, তাৰমানে যথেষ্ট এক্সিডেণ্ট হৈ থাকে। গতিকে তেওঁৰ মনৰ কথা কিন্তু আমি জানিব চেষ্টা কৰোঁ। ক'ত যাবা সৰু, ক'ত যাবা বাইদেউ, ক'ত যাবা ভণ্টি, মই সুধি লৈ পেলাই মই গাড়ীত গোটেই দিনটো মানুহক উঠাই থাকোঁ। কোনোবাই এজন মানুহ 10খনত লৈ গাড়ী, মুঠতে আদাই মানুহক সহায় কৰিব বাকী নাই, বহুত মানুহক সহায় কৰিছে। এতিয়া মই ভাবোঁ আদাৰো ভৱিষ্যত ভাল হওক, আৰু চকটো অলপমান ডাঙৰ হওক। আদাৰ বহুত সহযোগ আছে এই চকটোৰ। আৰু আপোনাকো ক'লোঁ, আদাক যাতে আপুনি জীৱনটোত এৰি নেদে, যিমান দিন থাকে ভালদৰে লগ লাগি থাকক। ইয়াৰে নেক্সট ভিডিঅ'ত আপোনালোকক আৰু লগ পাম, তেতিয়া আপোনালোকে আকৌ জমাব লাগিব। আপোনালোকৰ আজি সুখৰ কথাখিনি মই কিছু পালোঁ, যাতে দুখৰ কথা কিন্তু কিছু পাওঁ। আৰু মোৰ এই ভিডিঅ'ৰ যোগেদি যাতে আপোনালোকক যিসকলে চাই আছে, কোনোবা যাতে আপোনালোককো যাতে সহযোগিতা জনাই, যাতে আদাৰ দোকানখনতো যাতে উন্নত কৰিবৰ কাৰণে যাতে কোনোবাই যাতে সহায় কৰে, এইটোৱে মই আপোনালোকৰ ওচৰত কামনা কৰোঁ। আৰু আদাক লাষ্টত মই দিছোঁ, আদা এটা হাঁহি মাৰি কেনে ভাল জমনি এটা দিলে ভাল আছিল, মই ভাল পালোঁ হয়, আৰু ৰাইজেও ভাল পাব। বিচৰা নাই, তেওঁ মোক প্ৰকাশ কৰিছে সেইদৰে। আৰু লগতে কথাটো যে তেওঁ এখন দোকানেদি চলি আছে, আৰু এখন দোকানেদি চলি থাকিব। তেওঁ এখন দোকানেদি আজি 25 বছৰে চলি থাকিল, আৰু এখন দোকানেদি 25 বছৰ চলি থাকিবই বোলে। আৰু এইটো আদাই প্ৰকাশ কৰা কথা। মই থকা দিনকেইটা, মোৰ চাকা ঘূৰি থকা দিনকেইটা মই এই ৰাস্তা, মোৰ এই চক মই এৰি দিয়াত নাই।
এৰি নেদে চকটো এৰি নেদে ন মই চকটো এৰি নেদো। আদাৰ নামেদি আদাৰ চক হৈছে আৰু চবে জানে এই আমাৰ হাৱেৰ গাড়ীগিলাখন চবে চিনি পায় আদাৰ চক বুলি মোক দাদা দাদাকে গেৰে যাই থাকে। আৰু এখেতে বহুত মানুহক সহায় কৰে এই চকটোত বহুত সকলোকে সহায় কৰে এখানটিত মানে পানী নাই আপোনাৰ নামটো কি আপোনাৰ নামটো কি মোৰ নাম মোহাম্মদ কালু কালাম আলী মজা দৌ মিলছে কিন্তু ন ধুনীয়া মিলছে কিন্তু দৌ লগ লাগি থাকে ন ইয়াতে দুই থাকো দৌ লগ লাগি থাকে আহি থাকো যাই থাকো সৰুৰ পৰাই তেওঁৰ যেতিয়া বোলে 12 বছৰ হৈছিলে 12 বছৰৰ পৰাই তেওঁ আদায় এই চকটোত আছে তেতিয়া খুব জংঘল বুলি কৈছিল তেতিয়া এটা ৰাস্তা থকা বুলি কৈছিল তেতিয়া দুটা ৰাস্তা নাছিল হাৱেৰ এটা ৰাস্তা আছিল তাৰে পিছত জেগা মই ভাতকুছি চকত আছিলোঁ আৰু মই নতুন ৰাস্তা আৰম্ভণিৰ পৰাই মোৰ এই চকত